হট পেলেণ্টনো ক'ত উৰি আছে আপোনাৰ জানিব মন গৈছে নেকি? যদি মন গৈছে ভিডিঅ'টো শেষলৈ চাই থাকক, সম্পূৰ্ণ মই এড্ৰেছ দি আছোঁ আপোনালোকক। এই হট পেলেণ্টত উঠিবলৈ আপোনালোকে এটা টিকট ল'ব লাগিব, আৰু টিকটটো যদি আপুনি 50 কেজিৰ ভিতৰত হয় তেনেহ'লে 600 টকাকৈ, আৰু যদি বোলে 50 কেজিৰ ওপৰত হয় তেনেহ'লে পইচাটো অকণমান বাঢ়ি যাব। আৰু ইয়াত অকল হট বেলুনেই নহয়, আৰু বহুতো কিবা কিবি আছে। ল'ৰা ছোৱালী উঠিবলৈ গাড়ী আছে যিবোৰ 300 টকাকৈ লয়, আৰু ওপৰত যে ওলমি গৈ যাব পাৰি তেনেকুৱা ৰছীৰে সেইটো আছে, আৰু বহুত কিবা কিবি আছে। লগত আছে আপোনালোকৰ নদীত এটা ভ্ৰমণ, সৰু ভ্ৰমণ কৰিব। নদীত এখন স্ক্ৰুইজ থাকিব, স্ক্ৰুইজতো উঠিলে আপোনালোকে টিকট কিনিব লাগিব, টিকটৰ দ্বাৰাহে সকলোবোৰ কৰিব পাৰিব। গতিকে পইচা লগত লৈ যাব লাগিব। আৰু এইটো হৈছে আপোনাৰ ব্ৰহ্মপুত্ৰত, আমাৰ গুৱাহাটী ব্ৰহ্মপুত্ৰত, ফেঞ্চি বজাৰ, লাচিত ঘাট। মই এড্ৰেছটো কৈ দিলোঁ। যদি আপোনালোকৰ চাবলৈ মন আছে, মাৰ্চলৈ এইটো সময় বঢ়াই দিয়া হৈছে। কাৰ্নিভেল চলি থাকিব 2025 ব্ৰহ্মপুত্ৰ কাৰ্নিভেল। আপোনালোকে আহি চাই যাব পাৰে আৰু উপভোগ কৰক। যদি আপোনালোকে একো টিকট ব্যৱহাৰ নকৰি এইবোৰত একো উঠিব নিবিচাৰে তেনেহ'লে আপোনালোকে 50 টকাৰে এণ্ট্ৰি টিকট এটা কিনিবই লাগিব, কাৰণ পাৰ পাৰ্চন এজনৰ 50 টকাকৈ লয়, আৰু সেইটো আপোনালোকে দি তাত সোমাব পাৰিব। লগত আছে গায়কো আছে লগত, আৰু বহুত কিবা কিবি আছে। গৈ এনেই চাই আহিব পাৰে। আৰু যদি মোৰ এই মিনি ব্লগ চেনেলটো আপোনালোকে নতুনকৈ আহিছে তেনেহ'লে প্লিজ ছাবস্ক্ৰাইব কৰি দিব, লগতে লাইক, কমেণ্ট আৰু ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ নাপাহৰিব।